নমস্কাৰ ৰাইজ, আজি গোসাই বিহু দিনাখন এই ব্লগটো আৰম্ভ কৰিছোঁ 4:30 বাজিলে। তো অলপ সন্ধিয়া সময়ত বিহু মাৰা চখ এটা আছে। তো এইকেইদিন বাৰু ৰেগুলাৰ মাৰি আছোঁ দেই, আমি ৰেগুলাৰ বিহু মাৰি আছোঁ, তাৰপিছত দেখুৱাহে নাই আপোনালোকক। চ' আজি গোসাই বিহু দিনাখন ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি ৰাইজৰ লগত ঘূৰিম, ৰাইজৰ লগত দাদা ওলাই আছে। চ' ডিম্পু দাই যে কৈছিলে কেলৈ আপাৰ আছামত বিহু ভাল হয় বুলি, আপাৰ আছামত ডিম্পু দাই কোৱা মতে ডিম্পু বৰুৱাই। চ' আজি আপাৰ আছামত দেখুৱাম মানে ৰং ফূৰ্তিটো দেখুৱাম আৰু এন্ধা আহিব পাৰে। চ' বেয়া চেয়া নাপাব, সন্ধিয়া সময়। ৰাইজ 2 নং ফলঙনি নামঘৰৰ সমূহ অংশীদাৰ বৃন্দৰ ঘৰত একেলগে সমূহীয়াভাৱে যিটো বিহু মাৰিবলৈ যায় মাৰি আছোঁ মানে। চ' তাত আমি অংশগ্ৰহণ কৰি আছোঁ আৰু মাৰি বেষ্ট লাগে মানে, তাত সকলো আহে। চ' ভাল লাগে, সেইবাবে গৈ আছোঁ আৰু বলক যাক কোৱা হয় এইফালে ৰাইজৰ বিহু। চ' ৰাইজৰ বিহু যোৱাকৈ চাওক আজি। ৰাইজ মানে ভিডিঅ'ত কথা বতৰা ক'ব নোৱাৰি আৰু মানে এই বিহু মাৰিবলৈ অহা 2-এজন দাদা চিনি পায় মানে ভিডিঅ' বনাবলৈ গম পায়। তো অলপ লাজ এটা লাগি যায় মানে গম পাই গ'লে, বুজিছে নাই? সেইটো কাৰণে একদম চুপচাপ ক'লে মোক কৰি গৈ থকাই ভাল মানে, নহ'লে ভিডিঅ'টোতো কৰিবই লাগিব। তাৰ উপৰেঞ্চি এইযোৰ আইডিয়াত কৰিছোঁ মানে ভিডিঅ'টো, বুজিছে নাই? চাওঁ আৰু এবাৰ হা ভিডিঅ'টো আপোনালোকে এইখন চালে। তো আজি নেক্সট ডে মানে দ্বিতীয় দিনা আমি আকৌ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। মানে কি হ'ল, ৰাতিৰ ভিডিঅ'টো মই যেতিয়া আৰম্ভ কৰিছিলোঁ সেইবাবে দেখুৱালোঁ আৰু ইমান কোৱালিটি ভাল নাপায়।